কাৰণ আমাক চৰকাৰৰ পৰা একো অৰুণোদয় আঁচনি নালাগে আৰু কিবা বৃদ্ধ পেঞ্চন নালাগে, ৰেচন কাৰ্ড নালাগে, আমাক একো নালাগে। বৰ্তমান আমি একো পোৱা নাই। গতিকে আমাক মাটি লাগিব, মাটি লাগিবই আমাক তিৱা জনগোষ্ঠী মাটি। গতিকে এইখিনি চৰকাৰক আমি অনুৰোধ কৰিছো আৰু পীযুষ হাজৰিকা ডাঙৰীয়াকো আমি অনুৰোধ কৰিছো। গতিকে আমাক তিৱা জনগোষ্ঠী মানে অকল আমাৰ তিৱা জনগোষ্ঠীৰ মানুহে নহয়, সকলো বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে। গতিকে আমাক সকলোকে মাটি লাগিব। আমি ইয়াৰ পৰা কোনো পধ্যে আমি উচ্ছেদ হ'ব নিবিচাৰো, কাৰণ আমাৰ ল'ৰা ছোৱালী জীৱনৰ সপোন আছে। গতিকে এই সপোন যাতে আমি ভাগিব নিবিচাৰো আৰু চৰকাৰে যাতে আমাক ভাগিব নিবিচাৰে তাৰে আমি অনুৰোধ কৰিছো চৰকাৰক। আমি এই মাটি 1 ইঞ্চিও এৰি দিব নোৱাৰো, এবিঘা নহয় আমি 1 ইঞ্চিও এৰি দিব নোৱাৰো। আমাক নিজৰ মাটি ভেটি আমাক লাগিবই। সকলো ৰাইজে আমি নিজৰ মাটি ভেটি আমি নিজে থিয় দিব লাগিব। আমাক ঘৰ নালাগে, পইচা নালাগে, আমাক কোনো ধৰণৰ পইচা নালাগে, আমাক মাটি ভেটি লাগে, নিজৰ মাটি ভেটি লাগে। ভূমিপুত্ৰ, গতিকে আমি 1 ইঞ্চিও মাটি আমি এৰি দিব নোৱাৰো চৰকাৰক। গতিকে আমাক মাটি লাগিবই।